নমস্কাৰ অসমীয়া অধ্যয়নলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত আমি অসমীয়া ব্যাকৰণৰ বিপৰীত শব্দ আগবঢ়াম। গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন ধৰণৰ পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ আমি যেতিয়া চেক কৰিলোঁ তেতিয়া দেখিলোঁ যে বিপৰীত শব্দ বহুতেই বেছি আহিছে আৰু সেয়েহে ভাবিছোঁ আগন্তুক অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাটো বিপৰীত শব্দ নিশ্চয় আহিব, অহাৰ খুবেই বেছি সম্ভাৱনা আছে। সেয়েহে আমি গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন পৰীক্ষাত অহা প্ৰশ্ন কাকতসমূহৰ পৰা বিপৰীত শব্দসমূহ বাছি আপোনালোকৰ বাবে যুগুত কৰিছোঁ। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰহণ শব্দৰ বিপৰীত অৰ্থ হৈছে বৰ্জন। সপোনৰ বিপৰীত দিঠক, মৰণৰ বিপৰীত জীৱন, কনিষ্ঠ, জ্যেষ্ঠ, গৌণ, মুখ্য, পণ্ডিত, মূৰ্খ, উত্থান, পতন, বিৰহ, মিলন, উন্মুক্ত, অৱৰুদ্ধ, অভ্যাস, অনভ্যাস, স্থিৰ, অস্থিৰ, হৰণ, পূৰণ, দীঘল, চুটি, আবাহন, বিসৰ্জন, সসীম, অসীম, ভূত, ভৱিষ্যত, দ, বাম, আস্তিক, নাস্তিক, জাগৰণ, নিদ্ৰা, শয়ন, শ্বেতাংগ, কৃষ্ণাংগ, সংকীৰ্ণ, বিস্তীৰ্ণ, প্ৰশস্ত, শুক্লপক্ষ, কৃষ্ণপক্ষ, দাম্ভিক, বিনয়ী, তাৱৈ, আমৈ, মখনা, দঁতাল, ঘঁৰিয়াল, জলগুই, বিয়ৈ, বিয়নী, ৰাজকুমাৰ, ৰাজকুমাৰী, নগদ, বাকী, অনুৰাগ, বিৰাগ, অতিবৃষ্টি, অনাবৃষ্টি, উত্তম, অধম, অমৃত, গদল, আকৰ্ষণ, বিকৰ্ষণ, আছামী, ফৰিয়াদী, আৰম্ভ, শেষ, পাৰ্থক্য, সাদৃশ্য, উদয়, অস্ত, উন্নতি, অৱনতি, উত্তমন্ন, অধৰ্মন্ন, কৃপণ, খৰচী অথবা ধোঁৱাখুলীয়া, দাতা, গ্ৰহিতা, খাদ্য, অখাদ্য, ককাইদেউ, বাইদেউ, গহীন, চঞ্চল, তিৰস্কাৰ, পুৰস্কাৰ, গোপন, প্ৰকাশ, নিৰ্মল, মলিন, নিদ্ৰা, জাগৰণ, জ্ঞাত, অজ্ঞাত, সুগম, দুৰ্গম, প্ৰত্যক্ষ, পৰোক্ষ, বন্ধন, মুক্তি, বদ্ধ, মুক্ত, বিখ্যাত, অখ্যাত, বিনয়, গৰ্ব অথবা দুৰ্বিনয়, বৈধ, অবৈধ, ভোতা, চোকা, মিহি, খহটা, যোগ, বিয়োগ, শকত, ক্ষীণ, শান্ত, অশান্ত, সজীৱ, নিৰ্জীৱ, আদি, অন্ত অথবা অনাদি, আচাৰ, অনাচাৰ, লাভ, লোকচান, প্ৰৱেশ, প্ৰস্থান, সুন্দৰ, কুৎসিত, হ্ৰাস, বৃদ্ধি, ন, পুৰণি, উচ্ছৃংখল, সুশৃংখল, গধুৰ, পাতল, আকাশ, পাতাল, দেনা, পাওনা, ইচ্ছা, অনিচ্ছা, ওখ, চাপৰ, সুখী, দুখী, গৰম, শীত, হাঁহি, কান্দোন, বাহিৰ, ভিতৰ, আয়, ব্যয়, জয়, পৰাজয়, শিক্ষিত, অশিক্ষিত, ভদ্ৰ, অভদ্ৰ, আশা, নিৰাশা, বিদ্বান, মূৰ্খ, স্বদেশ, বিদেশ, আৰম্ভ, শেষ, প্ৰজা, ৰজা, সুখ, হৰ্ষ, সৎ, অসৎ, যশ, অপযশ, টান, ঢিলা, জাৰ, যশ, মিঠা, তিতা, শ্ৰেষ্ঠ, নিকৃষ্ট, শ্লীল, অশ্লীল, আয়তী, বিধৱা, প্ৰেৰণা, নিৰুৎসাহ, অভাৱ, উভৈনদী, অনুকূল, প্ৰতিকূল, প্ৰেম, ঘৃণা, প্ৰেৰক, গ্ৰাহক। আজিৰ ভিডিঅ'টোত এইকেইটাই বিপৰীত শব্দ আগবঢ়ালোঁ। আজি এই ভিডিঅ'টোত আমি 100ৰো অধিক বিপৰীত শব্দ আপোনালোকৰ বাবে আগবঢ়ালোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক যথেষ্ট উপকৃত হ'ব।